হেল্ল' এভৰিৱান, সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। আপোনালোকৰ বিহু লাগিছেনে? মই এয়া কিন্তু 4:30টাতে ৰাতিপুৱা ট্ৰেইনত উঠিলোঁ আৰু আহি ফাইনেলি গৌৰেশ্বৰত নামিলোঁ। আৰু তাৰ পৰা আমি চিধা গ'লোঁ গৌৰেশ্বৰ বজাৰলৈকে। চাওকচোন, মাছৰ বজাৰ চাবনে, মাংসৰ বজাৰে চাবনে, পাচলিৰ বজাৰে চাব, ইমান ডাঙৰকৈ বহিছে মানে বজাৰখন। মই আগতে কেতিয়াও অহা নাছিলোঁ বাৰু, আৰু ইমান ধুনীয়া ফ্ৰেছ পাচলিবিলাক আছিলে নহয়। তাৰ পৰাই আমি কিবাকিবি পাচলি বজাৰ কৰিলোঁ বিহু বুলি। আৰু কাঠ আলু ল'লোঁ, কোমোৰা ল'লোঁ। কাঠ আলুটো আমাৰ বিহুত একদম স্পেচিয়েল হয়। আপোনালোকৰ ফালে কেনেকুৱা হয় জনাব দেই। আৰু এয়া চাওকচোন, গাজৰ, বিট চববিলাক ইমান ধুনীয়া ফ্ৰেছ। আৰু মই ঘৰলৈ অলপমান বজাৰ কৰিলোঁ। তাৰ পৰা আহি ঘৰ ফাইনেলি পাই গ'লোঁ। এই বুকেটো মই ৰুমতে বনাইছিলোঁ, আৰু এই ক্লে পেইণ্টিংখন দেখিছেনে, সেইখনো মই তাতে বনোৱা। এইফালে সন্ধিয়া আকৌ মায়ে বনাই আছে মাটন। এফালে মই বনাই আছোঁ আকৌ গেছত নাৰিকলৰ চিৰা, আৰু নাৰিকলৰ চিৰা বনাই চাহ খাবলৈ মন গ'ল সন্ধিয়া, সেইকাৰণে চাহ খাব ল'লোঁ। আৰু যিহেতু ঘৰত থাকিবলৈ মাও সময় নাপাওঁ, ময়ো উৰুকাৰ দিনা ৰাতিপুৱাহে আহিছোঁ, চব কাম একেদিনাই কৰিব লগা আছে। এইফালে হাঁহ ৰেডি, আৰু সন্ধিয়া আমাৰ পোৱালীকেইটা ভেলাঘৰত খানা খাব আছিলে, সিহঁতে বনাব নোৱাৰে, অলপ হেল্প কৰি দিব দিলে। মই গৈ তাত অলপ লাগি ভাগি দিলোঁ। আকৌ তাৰ মাজতে দৌৰি আহি অলপমান লাড়ু বনোৱাটো লাগি দিলোঁ মাৰ লগত দেই। আৰু যিহেতু আইতা ঢুকোৱাৰ কাৰণে আমি তিল পিঠা চুঙা পিঠাটো এবাৰ বনোৱা নহয়। তাৰপিছত তাতেই পোৱালীকেইটাৰ লগত অলপ এনজয় কৰিলোঁ এয়া। আৰু মায়ে সেইফালে ঘৰত আমাৰ কিবা কিবি ৰেডি কৰি আছে, লগত ভণ্টি হেল্প কৰি আছে বাৰু। এদিনতে চব কৰিব লগা হৈছে, তাৰ কাৰণে অকণমান কষ্ট হৈছে। আৰু ইহঁতৰ ফূৰ্তি চাওকচোন, কিমান যে নাচিছে হিচাপ নাই। গোটেই বছৰটোৰ মূৰত এটা দিনেই ইহঁতে এনজয় কৰে নহয় জানো, ভোগালী বিহু বুলি। তাৰ পৰা আহি ঘৰত চালোঁ মায়ে চববিলাক বনাই ৰেডি কৰিলে। এয়া মাছ, মাটন, এইফালে খাৰ বনাইছে। তাৰ পৰা এয়া হৈছে মাটিমাহৰ দাইল, আৰু এয়া গাহৰি মাংস। উৰুকাৰ বিশেষ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ, বাই।